যোৱা ৩-৪ দিনৰ পৰা তাৰমানে মই ভিডিঅ' তাৰমানে মোবাইলটো চালে খালি সেয়ে ভিডিঅ' ওলায়। কিহৰ ওপৰত ক'ব খুজিছোঁ আপোনালোকে গম পাইছেনে? পোৱা নাই তে শেষলৈকে ভিডিঅ'টো আপোনালোকে চাব। তো এইকেইদিন ধৰি তাৰমানে বহুতো কিডনেপিং তাৰমানে কেছ চলি আছে আৰু আপোনালোকেও জানে যে কিডনেপিং কিমান এটা ডেঞ্জাৰাছ বস্তু। আপোনালোকক আজি মই ক'ম কেনেকৈ কিডনেপিংটো তাৰমানে বাঢ়ি গৈ আছে। এতিয়া বৰ্তমান আমাৰ আসামতো সোমাই গ'ল। আসামত মানে সাধাৰণ য'ত নেকি নলবাৰীত হ'ল, এতিয়া গুৰেশ্বৰত আহিছে, য'ত নেকি মোৰ এলেকাখিনিৰ নাম হ'ল গুৰেশ্বৰ পৰ্যন্ত আহিলে। আৰু এতিয়া গাইজ মোৰ এনেকুৱা হৈছে, মোৰে এনকি লম চমবিলাক এতিয়া চাব পাৰে একদম থিয় হৈ গৈছে। ৰাতি এতিয়া শুবই নোৱাৰোঁ ক'ব গ'লে যে কিডনেপিং আহি আছে। আমাৰ নিচিনা ল'ৰা লৈ গৈছে গাইজ, আমাৰ নিচিনা সাধাৰণ আমাৰ নিচিনা। এতিয়া কেমেৰাতহে বকি আছোঁ, কিন্তু ৰাতিতে যদি উঠাই লৈ যায় চেছ। আৰু এটা ইনফৰমেশ্যন আপোনালোকক মই দিবলৈ খুজিছোঁ যে আপোনালোকৰ যদি কেতিয়াবা যদি এনেকুৱা অচিনাকি বা আপুনি চিনিয়ে নাপায়, ধৰি লওক মানুহ এজন আহিল বা ভিক্ষাৰী বা ফেৰিওলা বা আৰু নানান ধৰণৰ যদি মানুহ যদি আহি যদি কয় কি মোৰ পানী খাব মন গৈছে, চাহ খাম বা অমুক খাম তমুক খাম, তেতিয়া আপোনালোকে প্ৰথমে জাৰ্জ কৰিব যে মানুহজন আগত ক'ৰবাত দেখিছোঁ না মানুহজন নতুনকৈ আহিছে, এনেকুৱা আপোনালোকে জাৰ্জ কৰিব। কিডনেপিংবিলাকৰ একচুৱেলি মায়া মমতা নাই নেকি মই বুজিয়ে নাপাওঁ। সৰু বাচ্ছা, একদম সৰু বাচ্ছা, যি সৰু বাচ্ছা স্কুলত যায়, স্কুলৰ পৰা আহে, তেখেতসকলক চকলেট বা আৰু নানা ধৰণৰ বস্তু দি তাৰমানে লৈ যাই পেলাই সিহঁতৰ কি সৰু এটা পোৱালি ক'ব গ'লে। এতিয়া ধৰকচোন আমাকে যদি নেয়, এতিয়া আমাৰ এতিয়া আৰু কিমান ধৰণৰ কাম কৰিব লগা আছে। তো এতিয়া লৈ যায় আমাৰ কিডনী ওলাব, কলিজা ওলাই পেলাই কি কাৰণত কৰে? একচুৱেলি তেখেতসকলে পইচা পায়, আৰু পইচা পায় কাৰণেতো এতিয়া কিডনীবিলাক নিব ধৰিছে। হাৰ্টটো বাৰু নোৱাৰে, হাৰ্ট নোৱাৰিলেও তো কিডনী এটা নিলে কেনেকুৱা লাগিব আপোনাৰে কওকচোন। আপোনাৰ কিডনী এটা আপুনি নিব দিব নেকি? তো কেনেকুৱা এটা পৰিস্থিতি হৈ আছে আজিকালি, এই কেনেকুৱা যুগ এটা আহি আছে। আৰু এটা কথা আপোনালোকে ভুলতো নক'ব যে আপুনি এতিয়া যাওক মোৰ ঘৰত মানুহ নাই, তো এনেকৈ আপুনি ভুলতো এইষাৰ কথা নক'ব। কাৰণ যদিও মানুহজন আহে অচিনাকি মানুহ এজন, তো তেনেকৈ ক'লে আপোনাক চান্সটো বেছিকৈ পাই যাব। কাৰণ আপুনি অলৰেডি কৈ দিলে ন, তাক সাহসটো দিলে যে ঘৰত কোনো নাই এতিয়া যা, তো তেতিয়াহ'লে তেওঁলোকে আৰু বেছি চান্সটো পাই যায়। গম পাইছেনে কথাটো? আৰু কিডনেপিংবিলাকৰ এটা গ্ৰুপ থাকে দেই, সিহঁতে অকলে নাহে। প্ৰায় মই শুনা মতে নিউজত শুনা মতে মই তাৰমানে সিহঁতৰ আমাৰ আসামত 5-6জনমান মানুহ অলৰেডি নামি গৈছে। আৰু নামি যোৱাৰ ফলত তেখেতে তাৰমানে এজনকৈ ৰৈ থাকে। ধৰি লওক এতিয়া কাৰোবাক ধৰি লওক মিছন কৰিছে, ধৰি লওক মোকে মিছন কৰিলে আৰু মোক সিহঁতে চাই থাকিব। এজনে ধৰি লওক মোক কিডনেপিং কৰিলে, কিডনেপিং মানে সিহঁতৰ ওচৰত গেছ থাকে, আৰু শুনিছোঁ যে সিহঁতৰ হাতত বোলে হাতিয়াৰ পৰ্যন্ত থাকে, কাৰণ বাচিব লাগিব ন। তো সিহঁতে তাৰমানে স্প্ৰেটো কৰি দিয়াৰ পিছত মোক লৈ গ'ল 4 চকাৰ ভিতৰত বা কিবা এটা বাহনৰ ভিতৰত লৈ যাই পেলাই তাত আৰু এজন মানুহ থাকে। তো তেখেতে আৰু এনেকৈ বহুত থাকে নেকি, এনেকৈ দেখিছোঁ যিহেতুকে, সেনেকৈ নি পেলাই তাৰমানে সিহঁতে কামবিলাক কৰে। লগে তাৰমানে কিডনী ওলাই, কিবা সিহঁতৰ ওচৰত ডক্তৰ পৰ্যন্ত আছে নেকি নাজানো, কিন্তু লগে ওলাই সংৰক্ষণ কৰি আৰু ধৰি লওক মোক বা আৰু অন্য এজনক একদম জংঘলৰ মাজত পূৰা একদম পেলাই দিয়ে। আৰু পেলাই দিয়াৰ ফলত আৰু ঘৰৰ পৰিয়ালৰ অৱস্থাটো আপোনালোকে জানেই কেনেকুৱা হৈ যাব। একদম কিডনী মোৰে এতিয়া ভয়ে লাগি আছে প্ৰায় ক'ব গ'লে। তো সকলো পৰিয়ালবৰ্গলৈ আৰু এই ভিডিঅ'টো যদি মা দেউতাৰ বাহিৰে আৰু যদি অন্য কোনোবা চাই আছে, মা দেউতাৰ তাৰমানে নিচিনা মানুহে যদি চাই আছে, বা সৰু বাচ্ছা বা বাইদেউ ভনী বাইদেউ যি হয়, দাদা খুৰা ককা, তো আপোনালোকৰো যদি এনেকৈ পৰিয়ালবৰ্গৰ সৰু বাচ্ছা বা ডাঙৰ বা আমাৰ নিচিনা যদি কোনোবা চাই আছে, গতিকে অলপমান সংৰক্ষণ হওক আৰু ষ্ট্ৰং হওক। আৰু কেতিয়াও যাতে এনেকুৱা যাতে ভুল কৰিব নোৱাৰে, কিবা বস্তু যাতে খুৱাবলৈ আহিলেও যাতে সিহঁতে যাতে আপোনাক খুৱাব নোৱাৰে, বা এনে আপোনালোকে যাওক, কথাটো বুজি লওক, জানি লওক। কিন্তু আৰু সেই বুলি একদম গোটেইখিনি যেন লাই দিব সেইটোও নহয়। তো ভিডিঅ'টো কেনেকুৱা পালে এবাৰ ক'ব, আৰু এই ইনফৰমেশ্যনখিনি অধিক মানুহৰ আগত একদম শ্বেয়াৰ কৰি দিব। তো আজিলৈ এৰিলোঁ। জয় হিন্দ, জয় ভাৰত।